মই আজি আপোনালোকক দেখাম এয়া ঘৰৰ ফিচাৰীৰ মাছ ধৰিলোঁ এখন মাছৰ আঞ্জা বনাম আপোনালোকে চাই থাকিব পুৰৈ শাকৰ লগত এখন ৰেচিপি বনাম আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰালৈকে চাই থাকিব গাইজ আপোনালোকে আহক চাই থাকক ভিডিঅ'টো কেনেকৈ মই এখন সুন্দৰ এখন ৰেচিপি বনাম আৰু আপোনালোকেও ঘৰত জুতি লগাই বনাই খাব পাৰিব নিশ্চয় আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যাতে মই এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ গাইজ চাওক আপোনালোকে এয়া মাছ মই আপোনালোকক দেখাইছোঁ মাছৰ লগত কণী আৰু লগত পুৰৈ শাক আৰু সুন্দৰকৈ ৰান্ধিম আপোনালোকে চাই থাকিব আমাৰ আঞ্জাটো চাই থাকক